নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত আজি এটা ব্লগ বনালো আসলে আজি পূজা চাবলৈ ওলাইছো অকমান গধুলিয়া হৈ আহিলে লৰালৰি হৈছে সেইকাৰণে মই মেকআপটো কৰি থাকোতেনে ব্লগটো আৰম্ভ কৰিলো তো বিপিৰলৈ যাব ওলাইছো আৰু ইফালৰ পৰা আহিব মোৰ ভন্টিহত মানে আমাৰ তিনিজনী আজি ছোৱালী লগ হম বিপিৰিয়াত মাজু ভন্টিও আহিছে সৰু ভন্টিও আহিছে আৰু ময়ো যাম ইফালৰ পৰা তিনিজনী লগ হম আৰু সেইকাৰণে লৰালৰিকে মই আসলে ওলাব লৈছো তো ভিডিঅ'টো স্কিপ নকৰিব মই ওলাই লওঁ আপোনালোকক দেখুৱাই যাওঁ ক্ৰীম লগালো মই NMF ৰ এই ক্ৰীমটো লগালো এটা ময়শ্চাৰাইজিং ক্ৰীম হয় আৰু ফৰ ড্ৰাই এণ্ড সেনসিটিভ স্কিনৰ কাৰণে মোৰ স্কিনখন ড্ৰাই হয় সেইকাৰণে মই এই ক্ৰীমটো ইউজ কৰোঁ গৰমটো বহুত বেছি হোৱাৰ কাৰণে মই বিশেষ একো ইউজ নকৰোঁ আৰু এতিয়া মই অকমান আইলাইনাৰ লম আৰু সকলোখিনি কৰি আকৌ আপোনালোকক লগ পাই আছো তো গাইস ওলাই মেলি ৰেডি হৈ গলো ধুনীয়াকৈ দেখুৱাই দিছে বা সম্পূৰ্ণ তো বলক পূজা চাবলৈ যাওঁ এতিয়া আৰু কি কিনো ক'ত যাওঁ সকলোখিনি দেখুৱাই যাম আপোনালোককো তো বলক দেৰি নকৰোঁ আমি ওলাই যাওঁ ঘৰৰ পৰা সোনকালে তো গাইস আমি পূজা মণ্ডপ পাইছোঁ কি লেডিছৰ সানগ্লাস এবাৰ আহিছিল নহয় মই একাউণ্টত ফটো কৰি মাৰি দিছোঁ নহয় আছিলে এতিয়াও আছে হা মই যে এখন এইটো ডাঙৰ হৈছে নেকি এই টিকেট থাকিলে কেনেকৈ পিন্ধি যাম খুলি দিয়ক ডাঙৰ আছে ডাঙৰ আছে তো গাইজ ফাইনেলি লোৱা হ'ল গ্লাছযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু কেইটামান বস্তু ল'বলৈ আছে সেইখিনি লৈ লওঁগৈ তো বলক আৰু বজাৰকেইটা কৰি লওঁ তো আমি খাবলৈ আহিছোঁ ৰেষ্টুৰেণ্টলৈ মানুহটো পালোঁ মানে মানুহটোক ফটো উঠিও বেয়া পায় ফটো মাৰি দিও বেয়া পায় ইমান এখন পূজাৰ গোটেই মানুহে ফটো মাৰিছে মোক ফটো একপি মাৰি নিদিওঁ কিমান ডাঙৰ মানে এইটো মোৰ গ্ৰুপ নহয় মই খানা খাই লওঁ আমি খানাটো খাই লওঁ আপোনালোকে চাই থাকক
তিনিজনী গোট খাই গ'লো এজনী পলাশ এজন নাই দংদঙি এইবোৰ নুঠাবি কিন্তু দেই মই এইবোৰ আমি বিপেট পূজা চাব আহিছোঁ এতিয়া আমি এতিয়া পূজা চাম বজাৰ কৰি পলালে বেছিকৈহে ওলাম পলাশ দেখিছানে উৰণি গাৰণি লৈ পুলিচে চকুটিত মাৰিব লাগিব পুলিচক নপঠাবি তাৰ ধুনীয়া লাগিছে দেখি ভোটে কৰিছে গাইজ আমি আহিছোঁ দেউতাৰ কাৰণে চাৰ্ট কিনিব কাৰণে এতিয়া অকণমান দীঘল নহ'ব এয়া মাজু ভণ্টি এয়া সৰু ভণ্টি চবতছে ওখ অকণমান ওখ ত' আমি কাপোৰৰ বজাৰখিনি কৰি লওঁ ঘড়ী কিনিম কোনটো কিনিম 200 টকীয়া ভিতৰত চাধে দাঙি নিকিনি মুণ্ডাখত গুচি যাব চইচ কৰি দে এটা মই চইচ কৰিব নাজানো এইটো ভাল লাগিছে সেইটো ল'ৰাই পিন্ধা এইটো লেডিছৰ নে এইটো দিয়কচোন অঁ অঁ সেইটো ভাল লাগিছে তেনেকুৱা সোণালী কালাৰ ন সোণালী কালাৰ নেযায় মোৰতো বগাটোও ভাল লাগিছে বগাটোও ভাল লাগিছে বগাটোও ভাল লাগিব বগাটো প্ৰাইচ এইবিলাকৰ প্ৰাইচ কিমান ন ফাইনেলি ল'লোঁ এইটো ঘড়ী আৰু ঘড়ীটো মোক ভণ্টিয়ে গিফ্ট কৰিছে কেনেকুৱা লাগিছে আপোনালোকে জনাই দিব ভিন্দে ভাওনা চাব নেকি ব'ল আকৌ ভাত পানী খাই ভাওনা চাওনা চাই যাবিগৈ চাম চাবি ভাওনা চাম দেৰিকৈ যাওঁ আমি অকণমান এতিয়া নাযাওঁ টাইম লৈ আহিছোঁ আমি আহিছোঁ মাংস ল'বলৈ তো এইখন আমাৰ বিহপুৰীয়া ডেইলি মাৰ্কেট হয় আৰু এতিয়া ইয়াতে মই লোকেল মুৰ্গী 1 কিলো ল'ম তাৰপিছত যাম মা ঘৰলৈ তাতে ভাত পানী খাই আকৌ ঘৰলৈ ঘূৰি আহিব লাগিব তো গাইজ এয়া আমাৰ বিহপুৰীয়া মাংস বজাৰ লোকেল মুৰ্গী কিমান কেজি কটাটো গোটা কিমান কটা কাটি নিদিয়া নেকি গম পাইছোঁ কাটি দিয়াটো ফ্ৰী কাটি মেলি 420 লোকেলটো কথা কৈছোঁ লোকেল 400 টকা কেজি লোৱাৰ পাছত কাটি দিম লোৱাৰ পাছতহে কাটি কয়লা কিমানকৈ কয়লা আপোনাৰ কটাটো 400 আৰু গোটাটো 40 কেজি মুৰ্গী লৈ গ'ল 1 কেজি দাম কৰি 1 কেজি 150 বনাই গ'ল তো গাইজ বিহপুৰীয়াৰ পৰা বাহিৰে আহি পালোহি মা ঘৰত আৰু এতিয়া ধুনীয়াকৈ ভাত পানী বনাই খাই বৈ ভাওনা চাব লাগিব আৰু ভাওনা চাই আকৌ ঘৰলৈ ঘূৰি যাবগৈ লাগিব বাহিৰত ঘৰতে মাংসটো বনাই আছে আৰু মই এইফালে ভণ্টিয়ে ভাতটো কুকাৰত দি থৈ গৈছিলে আৰু মই ৰুটি বনাব লাগিব দুটাৰ কাৰণে ভাও লোৱাৰ কাৰণে ভাত নাখায় ৰুটি খাব ইয়াত একোৱেই নাই তো মা ঘৰৰ পাকঘৰটো দেখাই দিছোঁ অকণমান এইটো পাকঘৰ হয় আৰু এই পিছফালে মাংস বনাই আছে বাহিৰৰ চৌকাত তো ভাতকেইটা বনাই খাই বৈ লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এইফালে এয়া মাংস বনি আছে লোকেল মুৰ্গী আমাৰ কাৰিকৰে এয়া বনাই আছে আৰু ধুনীয়াকৈ কি কি আনিলোঁ আপোনালোকক দেখুৱাম বাৰু দেই ইমান গাল বজাৰ কৰিলি তহঁতৰ মোক এৰি থ অ' মা এসোপা বজাৰ চাই ইহঁতৰ মোক পঠিয়াই লৈ পেলাই অ' মোৰ ৰুটি দেৰিলে ইমান দৰ বজাৰ কৰিছে বাপ্পা ঐ মিঠাই মানে কেলৈ আনিছ গোটেইখন মিঠাই হৈ আছে গাইজ আমি ভাত পানী খাই মেলি পূৰা ৰেডি হ'লোঁ আৰু এতিয়া ভাওনা চাম বুলি ভাবিছিলোঁ যদিও এতিয়া 10টা বাজিলে ভাওনা ষ্টাৰ্ট হোৱাই নাই তো আমি এতিয়া ঘৰলৈকে যাওঁগৈ দে থাক বাই বাই আমি এতিয়া ঘৰলৈ যাওঁগৈ আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ বাই বাই